স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভ্লগলৈ। আশা কৰোঁ আপোনালোক সকলোবিলাক ভালে কুশলে আছে আৰু আমি বাৰু বৰ্তমান ভালে। আৰু এতিয়া বাজিছে ৰাতিপুৱা 8:30। ৰাতিপুৱা গা চা সকলোখিনি কাম বন শেষ হ'ল, গা পা ধুই বাৰু আজৰি হ'লোঁ। কাম বাৰু গোটেইখিনি শেষ নাই হোৱা, তথাপিও আছে বহুতখিনি ঘৰ চৰ মুচিবলগীয়া আছে বাৰু। কিন্তু চাহ তাহ খাই বৈ আজৰি হ'লোঁ আৰু এতিয়া অকণমান ভাতো খাম। ভাত খাম, পঁইতা ভাত খাম, যি নেকি ৰাতিয়ে তিয়াই থৈ দিছিলে সেই ভাত খাম। লগতে খাম কেঁকুৰাৰ চাটনি। কোনে কোনে কেঁকুৰা চাটনি খাই ভাল পায় জনাব। মই এইটো বছৰত কেঁকুৰা চাটনি খোৱাই নাই, আজিহে খাম। দেখুৱাম বাৰু আপোনালোকক অকণমান। সেই পঁইতা ভাত আৰু কেঁকুৰা, বাকী একো বনোৱা নাই, খালি কেঁকুৰা চাটনি পঁইতা ভাত তেনেকৈ খাম, জলকীয়া চলকীয়া মিলাই। আৰু তেনেকৈ খায়ো মজা বহুতেই লাগে। আচলতে কালি গাঁও ঘৰলৈ আহিলোঁ। তাৰমানে হাজবেণ্ড আছেহি, তেখেতে বাৰু দুদিনৰ আগতে আহিছে, কাৰণ আমাৰ ঘৰতো মানুহ নাই। ঘৰতো কিছুমান কাম থাকে, তাতে আমাৰ লগত আছিলে। তাৰপিছত ঘৰত কাম থকাৰ কাৰণে আকৌ ইয়াতে আহিলে। যিহেতু স্কুলো বন্ধ আছিল, সেইটো কাৰণে আমাকো কালি লৈ আহিলেগৈ। আমিও কালি আহিলোঁ। 2-1 দিন থাকিম বাৰু, থাকি আকৌ যামগৈ, যিহেতু মনৰ টিউশ্যন আছে। তথাপিও সেয়াই আৰু আজি ভিডিঅ'টো চাই যাওকচোন। আপোনালোকে কিমানখিনি দেখুৱাব পাৰোঁ নোৱাৰোঁ সেয়া বাৰু নাজানো, আৰু কিমানখিনি আপোনালোকে ভাল পাইছে সেয়াও নাজানো। তথাপিও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু তেতিয়াহ'লে ব'লক আজি ষ্টাৰ্ট কৰোঁ আজিৰ দিনটো। মই আজৰি হ'লোঁ, আপোনালোকক কৈছিলোঁ আৰু দেখুৱালোঁ, অকণমান এনেই থুলমূলকৈ দেখুৱালোঁ। পঁইতা ভাত আৰু কেঁকুৰা চাটনি দি ভাত খাইছিলোঁ। খাই কিন্তু বহুতেই টেষ্টি লাগিলে, আৰু এনেকুৱাকৈ খাইতো মানে মাজে মাজে এইবিলাক খায়ো ভাল লাগে। আৰু এইফালে আমাৰ কি কৰি আছে দেখুৱাই আছোঁ বোলে। আৰু এইফালে চাৰিওফালে কাপোৰ, এইবিলাক নাচাব। ইহঁতে পূৰা ক'ৰবাত যায় বোলে, পূৰা সাজি কাচি পূৰা ষ্টাইলত একেবাৰে। এজনী হৈছে ভাগিনজনী, আৰু ইয়াৰ আমাৰ মনুকটো আপোনালোকে চিনি পায়ে। আৰু সেয়াই আৰু অলপ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু দুপৰীয়া আজি হ'ব, আজি ছানডে, গতিকে আজি ছানডে স্পেচিয়েল, আজি মাংস খাম। কিন্তু মই আপোনালোকক ৰেচিপি দেখুৱাব নোৱাৰোঁ, কাৰণ এইকেইদিন মই পাকঘৰত সোমাব নোৱাৰোঁ। সেইকাৰণে আৰু গমেই পাইছে আপোনালোকে কিয় সোমাব নোৱাৰোঁ। গতিকে তথাপি এনেই ওপৰাওপৰিকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বাৰু। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আপোনালোকে এয়া দেখিছেনে, এয়া হৈছে সকলোবিলাক আমাৰ চুপাৰী এইবিলাক। আৰু ইয়াক আনিছোঁ, ই তাৰমানে চুপাৰীবিলাক এয়া গুচাই আছে এনেকৈ, তাৰমানে শুকাই গৈছে যিহেতু। এতিয়া বাকলিৰ পৰা এইবিলাক চব আঁতৰাই মেলি এইবিলাক চব আকৌ ৰ'দত দিব লাগিব। এইবিলাক দেখিছেনে কি ধুনীয়া ধুনীয়া। আৰু ইফালে পূৰা ইহঁতে পিছফালৰ পৰা পূৰা চিঞৰ বাখৰ। এইখিনি পূৰা চুপাৰী আৰু আছে আপোনালোকে এইবিলাক পূৰা, আৰু এইফালেও পূৰা চুপাৰী। আৰু এইফালে দেখিছেনে বাবুৱে পূৰা এনজয় কৰি আছে গাঁৱত আহিবলৈ পায়। আৰু পূৰা ৰ'দ দি আছিলে, মানে কি ৰাতিপুৱা অকণমান ৰ'দ দিছিলে, কিন্তু আকৌ বৰষুণ দিছিলে, পূৰা বৰষুণে দিছিলে। আৰু এতিয়া আকৌ বতৰটো পূৰা ধুনীয়া কৰিছে, পূৰা ধুনীয়া কৰিছে। আৰু এইফালে বেকগ্ৰাউণ্ডত আপোনালোকে নুশুনিব, মানে পূৰা চিঞৰ বাখৰ হাল্লা। মৰ্ণিং, আচলতে এইটো কালি ভিডিঅ' কৰি কৰা নহ'লে। আৰু আজি হৈছে ৰাতিপুৱা 7:30 বাজিছে। আচলতে কালি বহুত ব্যস্ত আছিলোঁ। কালি যিহেতু আহাৰহঁতৰ চোৱা ভাঙিছিলে, গতিকে কালি বহুত ব্যস্ত। কাপোৰ কানি ধোৱাৰ পৰা এইবিলাক দেখাই পাইছে আপোনালোকে, পূৰা চাৰিওফালে কাপোৰ কানি ভৰ্তি হৈ আছে। সেইকাৰণে কালি ভিডিঅ' কৰিব পৰা নহ'লে, আপোনালোকক একো দেখুৱাই নহ'ল। আৰু এতিয়া পূৰা বৰষুণ দি আছে দ্বিতীয়টো দিন। আজি যামগৈ বাৰু, আজি নাথাকোঁ। গুড মৰ্ণিং। সিদিনা আজি 2 দিনমানৰ আগতে এইটো ভিডিঅ' কৰা, তাৰপিছত আৰু কৰা নহ'লে। আচলতে 2 দিনমান মানে কি আমতি চোৱাৰ আগৰ দিনা ভিডিঅ'টো কৰিছিলোঁ, তাৰপিছত আৰু কৰা নহ'লে। কাৰণ সেইদিনা আছিলে আমতি চোৱাৰ শেষৰটো দিন, মানে কি আহাৰহঁতৰ শেষৰটো দিন। সেইটো কাৰণে মানে জানেই আৰু সেইদিনা কিমান কাম থাকে গোটেই ঘৰৰ, তাৰমানে যিমান কাপোৰ কানি যি বস্তু আছে সকলো ধুবলগীয়া হয়, বহুত মানে কাম থাকে। সেইটো কাৰণে ভিডিঅ' কৰা নহ'ল। আৰু কালি দিনটো তাৰমানে বৰষুণ কিবা তেনেকৈ গ'ল, কালি মনো নগ'ল। আৰু আজিও এতিয়া আমি যাওঁগৈ, মানে ঘৰলৈ যাওঁগৈ। আৰু সেয়ে আপোনালোকক বোলে আজি ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰোঁ, যে কণ্টিনিউ কৰোঁ। আৰু এতিয়াও পূৰা নেৰা-নেপেৰা বৰষুণ দি আছে। নাজানো আৰু কিমানখিনি দেখুৱাব পাৰোঁ। এতিয়া আমি যাবলৈ ওলাই কৰি ৰেডি হৈ গ'লোঁ। এতিয়া 8:20 হ'লে মিষ্টাৰে স্কুটি লৈ যাব, আৰু আমি বাছখনত যাওঁ, বাছত যাওঁ। যিহেতু বৰষুণ দি আছে, স্কুটিত যাব মানে সম্ভৱ নহয়, যিহেতু বাবুও আছে। বৰষুণত তিতিলে আকৌ এনেই তাৰ জ্বৰ অকণমান ভাল পাইছে। এতিয়া আকৌ যদি বৰষুণত তিতে তেতিয়াহ'লে দিগদাৰ হ'ব। আৰু বতৰটো চবচোন কেনেকুৱা বৰষুণ দিছে, এই পৰা পূৰা নেৰা-নেপেৰা বৰষুণ দি আছে এয়া। সেইটো কাৰণে কালি ভিডিঅ' কৰা নহ'লে। তাৰপিছত আজি ভাবিলোঁ কণ্টিনিউ নকৰিলে নহ'ব, সেইটো কাৰণে ভিডিঅ'টো কণ্টিনিউ কৰিলোঁ।
এতিয়া ৰাস্তাত যি পাওঁ দেখুৱাই যাম আৰু আপোনালোকক। মোৰ ঘৰত ইমান মই দেখুৱাব নোৱাৰিলোঁ আপোনালোকক, কাৰণ সেইদিনা কামত ব্যস্ত আছিলোঁ, পূৰা কামত ব্যস্ত আছিলোঁ। আমতি চোৱা দিনা চোৱা ভাঙিব যিহেতু, সেইটো কাৰণে আৰু এইবিলাক দেখিছেনে কাপোৰ কানি পূৰা আছেই, এইবিলাকতো নাচাবই আপোনালোকে, কাৰণ পূৰা বৰষুণ দি থকাৰ কাৰণে কাপোৰ কানি শুকুৱাই নাই, সেই গতিকে আৰু এতিয়া যাওঁগৈ আৰু তথাপি আশা কৰোঁ তথাপি আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু ফ্ৰেণ্ডসকল আমি আহি আছোঁ, এয়া বাছত উঠি ল'লোঁ। আৰু এয়া হৈছে আমাৰ বহুত দিনৰ সৰুতে লগ পাইছিলোঁ তাইক, আৰু এতিয়া আকৌ লগ পাইছোঁ। তাই আমাৰ ওচৰতে হয়, সম্বন্ধীয় ননদ এজনী হয়, তেনেকৈ লগ পালোঁ আজি। পূৰা তাইৰ লগতে বহি পূৰা কথা পাতি আহি আছোঁ। Maybe it's the way you say my name. Maybe it's the way you play your game. But it's so good. I've never known anybody like you. But it's so good. I've never dreamed of nobody like you. And I've heard of a love that comes once in a lifetime. And I'm pretty sure that you are that love of mine. 'Cause I'm in a field of dandelions, wishing on everyone that you would be mine, mine. And I see forever. ৰুম আহি পালোহি। আপোনালোকক থুলমূলকৈ অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ বাৰু, আৰু তথাপি সিদিনা আপোনালোকক কৈছিলোঁ যে ভিডিঅ' বনাই থাকোঁতে যি মাছ আছে মাংস তেনেকৈ আপোনালোকক দেখুৱাম বুলি, কিন্তু দেখুৱাব নোৱাৰিলোঁ, তাৰ বাবে দুখিত। কাৰণ সিদিনা বহুতে কাম ওলাই গ'ল, আৰু আচলতে আপোনালোকে সকলোৱে জানে যিহেতু আহাৰ হাতৰ চোৱা লাগি আছিল, আৰু সেইদিনা আহাৰ হাতৰ চোৱা ভাঙিছিল, আৰু ৰাতিপুৱা মানে বহুত ব্যস্ত, কাপোৰ ধোৱাৰ পৰা মানে ঘৰত যিমান কাপোৰ কানি আছে সকলো ধুবলগীয়া হয়। মানে দিনটো তেনেকৈ গ'লগৈ। তাৰপিছত ৰাতিটো আৰু ৰাতি ভিডিঅ' কৰা নহ'লে। তাৰপিছত কালি দিনটো মানে ধাৰাসাৰ বৰষুণ, ভাত পানী খাই বৈ তেনেকৈ শুই থাকিলোঁ, বতৰটো ঠাণ্ডা আছিল, তেনেকৈ শুই থাকিলোঁ, তাৰপৰা ভিডিঅ' কৰা নহ'লে। আপোনালোকক গাঁৱৰ মই একো দেখুৱাব নোৱাৰিলোঁ, আৰু একেবাৰে মানে বেছি দিন থাকিবও যোৱা নাছিলে, এনেই দুদিনৰ কাৰণেহে গৈছিলোঁ। কেতিয়াবা আকৌ গ'লে বাৰু আপোনালোকক ভালকৈ দেখুৱাম। তাৰপৰা আজিও সেই অকণমান এনেই থুলমূলকৈ দেখুৱালোঁ, আৰু ৰাস্তাত আহি থকাখিনি অকণমান দেখুৱালোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আৰু আজি ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰোঁ, নহ'লে ভিডিঅ'টো বহুখিনি দীঘলীয়া হৈ যাব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি, আৰু যদি ভাল পায় কমেণ্ট এটা কৰি জনাব যে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। তেতিয়াহ'লে নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ হ'ম। সকলো ভালে থাকক, সুস্থ থাকক, বাই বাই।